আৰু মোৰ আণ্ডাৰ পেণ্টটো পুৰা গন্ধ ধুই দিবি এতিয়া। গাইজ বহুত দিনৰ পৰা জাঙিয়া কিনা নাই আৰু জাঙিয়াৰ অৱস্থাটো চাওক কেনেকৈ ফাটি ফুটি গৈছে, মানে নতুন কিনিব লাগিব আৰু মানে। হেল্ল' গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল। চ' গাইজ মই মাত্ৰ জাষ্ট কামৰ পৰা আহিলোঁ আৰু কামৰ পৰা আহি এতিয়া গা ধুম, গা চা ধুই কিনে অলপমান ফ্ৰেছ হৈ কিনে অলপমান বজাৰত ঘূৰিব যাম। চ' গাইজ বলক তেনেহ'লে গাটো ধুই লওঁ। চ' ৰেডি ফৰ ভিডিঅ'। ৰেডি। চ' গাইজ কাম আজি সোনকালে চেছ হ'ল, মানে আজি সোনকালে গৈছিলোঁ ৰাতিপুৱা, তাৰ কাৰণে সোনকালে চেছ হ'ল কাম। আৰু আহি কিনে এতিয়া গা ধুম নেকি, আহিলোঁ আৰু গা ধুম আৰু ঘৰ আন্ধাৰ আন্ধাৰ। লাইন নাই নেকি? আছে। তোৰ লাইন কি হ'ল? চ' গাইজ ঘৰত ভিতৰত আমাৰ পূৰা আন্ধাৰ আৰু এই যে এটা লাইট জ্বলিছে কিন্তু পোহৰ নাই। আৰু আজি চাৰা দিন লাইন নাই আৰু চাৰা দিন লাইন। বহুত কষ্ট কৰি কাম কৰি আহিলোঁ। এই মোক গামছা দিবি এটা, গামছা চামচা পিন্ধি ঠাণ্ডা ঠাণ্ডা পানী দি গা চা ধুই এতিয়া ফ্ৰেছ হ'ম। ফ্ৰেছ হৈ আজি কি চাৰা দিন ঘুমালি নেকি? য়েছ। চাৰা দিন ঘুমাইল, কাম চাম নাই খাই দেই। আমিহে মানে গৰু গাধা খাটিব লাগে। ত' পলক তেনেহ'লে গামছাটো পিন্ধি চিন্ধি ঠাণ্ডা ঠাণ্ডা পানী চে নাহাই কিনে অলপ ঘূৰোঁ নেকি। চ' মই গামছাটো পিন্ধি লওঁ, নহ'লে আপোনালোকে দেখিলে অলপ লাজ লাগে নহয়। চ' গাইজ পূৰা গামছা চামচা পিন্ধি ৰেডি আৰু এতিয়া গা ধুম। চাবোন দিওঁ, চাবোন আৰু মোৰ আণ্ডাৰ পেণ্টটো পুৰা গন্ধ ধুই দিবি, পুৰা গন্ধ ধুই দিবি এতিয়া। চাবোন ল'লোঁ, পুৰাণা চাবোন পূৰা লৈ ল'লোঁ আৰু গা ধুম এতিয়া। আৰু এখন গামছা দেই মুচব লাগিব না, নহ'লে কপি কিনে মৰব লাগিব তাতে। অঁ চব দি দিবি। আজি কি তৰকাৰী আনিছিলে? চ' গাইজ আজি ভাত খাব অহা নাই মানে কামৰ পৰা, আৰু নাহাই ভাল হৈছে, কাৰণ জিঅ' চিম আৰু আলু ভাজিছে। নহ'ব খাৰ, গা ধুই লওঁ আগত। চ' গাইজ চাবোন লৈ ল'লোঁ আৰু এটা গামছা লৈ ল'লোঁ। এতিয়া গা ধুম। গা ধোৱাৰ আগতে দমকলৰ পাৰত যাব লাগিব, আৰু দমকলৰ পাৰত গৈ গা ধুম। চানা কেনেকৈ চাই আছে, চালা কোনোদিন দেখা নাই মোক। চ' গাইজ লাইন নাই, এতিয়া টিকল মাৰি গা ধুব লাগিব। আৰু ঠাণ্ডা লাগি আছে পূৰা 3 দিন হয় গা ধোৱা নাই। আজি ফাইনেলি মানে লেঠা হৈ আছোঁ আজি, তাৰ কাৰণে গা ধুম। তো গাইজ ঠান্ডা ঠান্ডা পানি, গরম ঠান্ডা লাগছে। তিনি দিনৰ পিছত ঠাণ্ডা পানী দি গা ধোৱা মজাই বেলেগ। আপোনালোকে কোনোবা মানে 3 দিন পৰ্যন্ত গা নোধোৱাকৈ থাকে না? মই থাকোঁ। চব কাজ 3 দিন পিছত গা চা ধুই কিনে একদম ৰেডি, একদম পূৰা ঠাণ্ডা লাগছে। মুচি আছোঁ, মুচি মানে পেন চেন পিন্ধি অলপমান ভাত খাম। ভাত চাত খাই মানে মাগুৰ মাৰি টাউনখন ঘূৰিব যাম। তাৰ আগতে মুচি লওক, ঠাণ্ডা লাগিছে নহ'লে জ্বৰ আহিব। এইখন পিজ্জা গামছা। গাইজ গা চা ধোৱা হৈ গ'ল, আৰু তেল দিব লাগে, মিঠাতেল। আৰু মই সদায় সৰুৰে পৰা মিঠাতেল দি কিনে ডাঙৰ হ'লোঁ, আৰু মানে বেলেগ তেল মানে লগালে কেনেহেন লাগে, আৰু তাৰ কাৰণে মিঠাতেল সদায় ইউজ কৰোঁ। তাৰ কাৰণে মোৰ কাৰণে মিঠাতেলে বেষ্ট। চ' গাইজ বহুত দিনৰ পৰা জাঙিয়া কিনা নাই, আৰু জাঙিয়াৰ অৱস্থাটো চাওক কেনেকৈ ফাটি ফুটি গৈছে, মানে নতুন কিনিব লাগিব আৰু মানে। চ' গাইজ কাপোৰ চাপোৰ পিন্ধি পূৰা ৰেডি, আৰু এই যে চাওক পেণ্টটো চাওক কেনেকৈ লাগিছে। মানে সিদিনা 200 টকা দি কিনি আনিছোঁ, কিবা আমাৰ অসম পুলিচৰ আছাম কামাণ্ডোৰ পেণ্ট। চাওক কেনেকৈ লাগিছে পেণ্টটো।
মানে আছাম কামাণ্ডোবিলাকে যে পিন্ধে সেই কাপোৰৰ নহয় মানে পিছলা কাপোৰৰ আৰু মানে 200 টকা দি কিনিছোঁ মানে ভাল লাগিছে তাৰ কাৰণে লৈ আহিছোঁ আৰু এতিয়া মই খাম ভাত চাত খাই কিনে আপোনালোকক মানে অলপমান ঘূৰাম আৰু ক'তবা সেই মজা জিঅ' চিম শুকান মাছ ভর্তা চ' গাইজ ভাত চাত খাই ল'লোঁ কামৰ পৰা আহি গা চা ধুই কিনে ভাত চাত খাই দি মানে কাপোৰ চাপোৰ পিন্ধি ৰেডি চ' গাইজ এতিয়া মই মানে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নতুন চেনেল হয় এইটো মোৰ ফাৰ্ষ্ট ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দাবত মানে ক্লিক কৰি থৈ দিব থেংক ইউ ধন্যবাদ